নাই আৰু বেছি দিন শেষ হ'ব কলিকাল এ নদী উভতি বব এ পাহাড়ে ভৈয়ামে নগরে চহরে এই মতা মাইকী একেটা হব মতা মাইকী নহয় সি নহয় কথা এটা হৈছে শাস্ত্ৰত মতা মাইকী নাইকিয়া জাতিকো কেতি হ'ব তুমি কৈছা মতা মাইকী কেতি হ'ব কথা এটা হৈছে আজিকালি মতা মাইকী একো ধৰিব নোৱাৰা হৈছে ল'ৰা ছোৱালী একো ধৰিব নোৱাৰে আজিকালি ছোৱালীবিলাকে মানে ল'ৰা কাপোৰ পিন্ধিবলৈ লৈছে আৰু ল'ৰাবিলাকে মানে ছোৱালী কাপোৰ পিন্ধিবলৈ লৈছে ছোৱালী মানে যিখিনি সঁজুলি সেইখিনি গ্ৰহণ কৰিবলৈ লৈছে সেইকাৰণে মতা মাইকী আজিকালি একো ধৰিবই নোৱাৰা হৈ গৈছে সেইকাৰণে মই মতা মাইকী বুলি কৈছোঁ কিন্তু শাস্ত্ৰত কৈছে জাতিকো কেতি হ'ব জাতি আৰু দুটাই থাকিব হয় পুৰুষ আৰু মহিলা হয় হয় পুৰুষ প্ৰকৃতি তাৰমানে মতা মাইকী দুটাতে থাকিব সেই শেষত হেনো সেইকাৰণে শাস্ত্ৰত কৈছে নাই আৰু বেছি দিন শেষ হ'ব কলিকাল নদী উভতি এ পাহাড়ে ভৈয়ামে নগরে চহরে এ জাতি কুলে কেতি হ'ব এ জাতি কুলে কেতি হ'ব আৰু কি হৈছে এ শস্য টুটিব মই চাউ টুটিব এ টুটিব বিৰিখৰ গুটি সাধু মহন্ত মিছা মাত মাতিব লৰিব ধৰ্মৰ খুটি লৰিব ধৰ্মৰ খুটি আৰু বেছি দিন শেষ হ'ব কলিকাল নদী উভতি বব এ পাহাৰে ভৈয়ামে নগৰে চহৰে এ জাতি কুলে কেতি হ'ব এ জাতি কুলে কেতি হ'ব আৰু কি হ'ব হয় হয় এই হালুৱাই পথাৰত আৰু গৰু চিনি নাপাব হালুৱাই পথাৰত গৰুক কেনেকৈ চিনি পাব আজিকালি হালৰ গৰু নাইকিয়া হ'ল আজিকালি ট্ৰেক্টৰবিলাক ওলাই গ'ল চৰকাৰে ঢেৰ ট্ৰেক্টৰ দি দিছে গৰুবিলাক নাইকিয়া হ'ল আজিকালি ডাঙৰ গৰু গোহালিত থাকে জাৰ্চি গৰু গতিকে বলদ গৰু নাই সেইকাৰণে শাস্ত্ৰৰ কথাখিনি কিন্তু ফলি আহিছে শাস্ত্ৰত কৈছে হালুৱাই পথাৰত গৰু চিনি নাপাব ৰান্ধনীয়ে নিচিনিব চৰু পাতি ভাই যাই স্বামীক নিচিনিব ঈশ্বই নিচিনিব গুৰু ঈশ্বই নিচিনিব গুৰু নাই আৰু বেছি দিন শেষ হ'ব কলিকাল নদী উভতি বব এ পাহাৰে ভৈয়ামে নগৰে চহৰে এ জাতি কুলে কেতি হ'ব জাতি কুলে কেতি হ'ব আৰু কি হ'ব আৰু কি হ'ব বাৰু কি হ'ব আৰু বহুত কিবা কিবি হৈ গৈছে কি হৈছে কোৱাচোন আৰু কি হৈছে শস্য টুটিছে মই এই শস্য টুটিব আৰু মই চাউ টুটিব এই টুটিব বিৰিখৰ গুটি এ মহা মহন্তই মিছা মান মাতিব লৰিব ধৰ্মৰ খুটি লৰিব ধৰ্মৰ খুটি এই হালুৱাই পথাৰত গৰুক চিনি নাপাব এই ৰান্ধনীয়ে নিচিনিব চৰু এ পাতিৰ ভাত যায় স্বামীক নিচিনিব ঈশ্বই নিচিনিব গুৰু ঈশ্বই নিচিনিব গুৰু সেইকাৰণে এতিয়া কলিত হৰিনামে হাৰ বুলি কৈছে এ লোৱা লোৱা সকলোৱে কলিত হৰিনাম কলিত হৰিনাম কলিত হৰিনাম সেই হৰিনামে সংসাৰ তৰিব পৰম সংকটৰ বেলা পৰম সংকটৰ বেলা এটা দেশকাল সলনি হ'ল মানুহবোৰো সলনি হ'ল কেনেকে দেশকাল সলনি হ'ল তাকে কৈছো হে ল'ৰাখন দেশকাল সলনি হ'লে ছোৱালী দেশকাল সলনি হ'ল ল'ৰাখন দেশকাল সলনি
কেনেকে দেশ কাল সলনি হ'ল শুনকচোন দেশত যুদ্ধ চলিছে ভায়ে ভায়ে কটাকটি লাগিছে বোমা বিস্ফোৰণ ঘটিছে বহু নিৰীহ মানুহ মৰিছে গুলী বাৰুদ ফুটিছে কিনো লাগিছে হনি আৰু আমি ৰাতিপুৱা আজি 5:30 কিনো অমঙ্গল দেখিলো আমাৰ চোতালতে মতা হাঁহে পাৰিলে কণী ল'ৰাহঁতে কাল সলনি ৰবা কি গাইছা হে মতা হাঁহে জানো কণী পাৰে কি কথা মাইকী হাঁহে কণী পাৰে তুমি কৈছা মতা হাঁহে কণী পাৰে নহয় শুনাত অবাস্তৱ নিচিনা লাগিছে কিন্তু অপ্ৰিয় হ'লেও এইটো সত্য কথা আজিকালি দেশৰ যিবিলাক কাণ্ড কাৰখানা ঘটিছে বিশেষকৈ ডেকা গাভৰুৰ মাজত সেইবিলাক মতা হাঁহে কণী পোৱাতকৈ চাহ হৈ গৈছে নহয় জানো কেনেধৰণে বাৰু আজিকালি মানে ছোৱালীবিলাকে কি হৈছে মূৰত দীঘল চুলি কোচা নৰখা হ'ল নহয় এই ফুপতে ফুপকাট দিয়া চুলি কেইডালমান লৈ ঘূৰি ফুৰিব লৈছে ফুপকাট না বয়স কাট লোৱাৰ নিচিনা কাট আজিকালি সেই ছোৱালী দীঘল চুলিবিলাক লৰাই ৰাখি ঘূৰি ফুৰিব লৈছে ছোৱালী কাণ ফুলিবিলাক লৰাই পিন্ধিছে এপাতকৈ নহয় 3-4 পাতকৈ পিন্ধিছে ছোৱালী হাতৰ খাও লৰাই পিন্ধি ঘূৰি ফুৰিছে আৰু তাকে দেখি ছোৱালীবিলাকো ইমান সাংঘাতিক হৈ গৈছে ল'ৰাৰ চুটি কাপোৰবিলাক পিন্ধি যেনে উলিয়াই গলিয়াই ঘূৰি ফুৰিব লৈছে এনেকৈ যদি ওলট পালট হৈ গৈ থাকে তেতিয়াহ'লে মতা হাঁহে কণী পাৰিবলৈ কিমান সময় লাগিব তাৰ মই উদাহৰণে দিছোঁ মই এওঁ উদাহৰণ দিছে মতা হাঁহে কণী পৰা নাই এতিয়া সমাজত মতা হাঁহে কণী পৰা নিচিনা হৈছে কামবিলাক হৈছে হয় আৰু কি হৈছে এতিয়া 21 শতিকাৰ শেষত হেনো ওপৰৰ গাড়ীবিলাক তললৈ আহিব তলৰ গাড়ীবিলাক ওপৰলৈ যাব মাটিৰ তলেদি চলিব উৰাজাহাজ একোখনি ওপৰত চলিব ৰেলগাড়ী হয় ওপৰত চলিব ৰেলগাড়ী আজিকালি ছোৱালী বোৱাৰী সকলোৱে চুলিবোৰ চুটিকে কাটিছে চল পালে লগাব দাড়ি ল'ৰাহঁতে কাল সলনি ছোৱালীহঁতে কাল সলনি দে কাল সলনি হ'ল ল'ৰাহঁতে কাল সলনি ছোৱালীহঁতে কাল সলনি দে কাল সলনি হ'ল আৰু কি হৈছে আজিকালি ল'ৰাবিলাকে কি কৰিছে হয় আজিকালি অসমৰ ল'ৰাহঁতে কৃষি কৰ্ম নকৰে কামত দিছে পিঠি কৃষি নকৰিলে কেতিয়াও কিস্তি জীয়াই নাথাকে আৰু বিপ্লৱ সম্ভৱ নহয় সেইকাৰণে চাগে অসমত এতিয়াও বিপ্লৱ সম্ভৱ হোৱা নাই আৰু কৃষিৰ মাজেৰে কিস্তি জিলিকি উঠিব বিপ্লৱ সম্ভৱ হ'ব কৃষি বিপ্লৱ হয় নে মই সেই কথাটো কৈছোঁ আজিকালি খেনুসকল অসমৰ ল'ৰাই খেনুসকল বুলি কৈছোঁ সকলোকে ক'লে বেয়া পাব আজিকালি খেনুসকল অসমৰ ল'ৰাই কৃষি কৰ্ম নকৰে কামত দিছে পিঠি আৰু পঢ়াৰ টেবুলত বহি লৈ SMS কৰিছে নতুন মোবাইল কিনি ল'ৰাহঁতে কাল সলনি হ'লে ছোৱালীহঁতে কাল সলনি দে কাল সলনি হ'ল ল'ৰাহঁতে কাল সলনি হ'লে ছোৱালীহঁতে কাল সলনি দে কাল সলনি হ'ল আৰু কি হৈছে আজিকালি অসমৰ ছোৱালীয়ে আজিকালি খেনুসকল অসমৰ ছোৱালীয়ে প্ৰায়বিলাকে নকৰে আৰু আজিকালি খেনুসকল অসমৰ ছোৱালীয়ে খেতি বাতি নকৰে কিজানি পৰিম মই ক'লা আৰু খেতি বাতিৰ ভয়ত হোষ্টেলত আছে গৈ পথাৰত নামিছে মিয়া ল'ৰাহঁতে কাল সলনি হ'লে ছোৱালীহঁতে কাল সলনি দে কাল সলনি হ'ল ল'ৰাহঁতে কাল সলনি হ'লে ছোৱালীহঁতে কাল সলনি দে কাল সলনি হ'ল বগী বগী ছোৱালী চাবকে নোৱাৰি মিচিক মাচাক কৈ বগীৰ কথা নক'ব কলিবিলাকে বেয়া পাই যাব নহয় বগীৰ কথা ক'লে কলিয়ে বেয়া পাই যাব হয় কিন্তু কথা এটা হ'ল আকৌ আজিকালি মানে বগী আৰু কলি একো চিন ধৰিব নোৱাৰি কেলৈ নোৱাৰিব জানে নাই আজিকালি বিউটি পাৰ্লাৰবিলাক ওলাই গ'ল যে তাত যদি সোমাই পেলাই ওলাই আহে বগী কলি আপুনি একো চিন ধৰিব নোৱাৰে কিন্তু আপুনি ছোৱালী চাবলৈ হ'লে ৰাতিপুৱা গা ধুই আহোঁতেই চাবগৈ লাগিব তেতিয়াহে ধৰা পৰিব সেইকাৰণে সকলোকে বগী বুলি কৈ দিছোঁ দেই কলি বগী পাৰ্থক্য ৰখা নাই সকলোকে বগী কৈছোঁ আজিকালি বিউটি পাৰ্লাৰত সোমাই দিলে চব বগী সকলো বগী হৈ যায় সেইকাৰণে কৈছোঁ বগী বগী ছোৱালী চাবকে নোৱাৰি মিচিক মাচাক কৈ হাঁহে কলেজলৈ যাওঁ বুলি এই কলেজখন নাপাই গৈ দাদাহঁতৰ বাইকৰ পাছতহে পঢ়ে ল'ৰাহঁতে কাল সলনি হ'লে ছোৱালীহঁতে কাল সলনি দে কাল সলনি হ'ল ল'ৰাহঁতে কাল সলনি হ'লে ছোৱালীহঁতে কাল সলনি দে কাল সলনি হ'ল আৰু কি হৈছে আজিকালি খেনুসকল সকলোকে নাই কোৱা দেই আজিকালি কিছু সংখ্যক গাঁৱৰ বোৱাৰীয়ে নীতি নিয়ম নামানে কিনো লাগিছে হনি আৰু ময়ো সকলোকে নাই কোৱা দেই আৰু খেনুসকল চহৰৰ বোৱাৰীয়ে এই সৰু শাহুৰক নামানে উঠে চোনে মেক্সি দাঙি ল'ৰাহঁতে কাল সলনি হ'লে ছোৱালীহঁতে কাল সলনি দে কাল সলনি হ'ল ল'ৰাহঁতে কাল সলনি হ'লে ছোৱালীহঁতে কাল সলনি দে কাল সলনি হ'ল আৰু কি হৈছে বিজ্ঞানৰ বলত সকলো হৈ গ'ল চাৰিওফালে বাৰুদৰ খেলা বিজ্ঞানৰ বলত সকলো হৈ গ'ল চাৰিওফালে বাৰুদৰ খেলা আৰু বাতৰি কাকতত পঢ়িবলৈ পাইছোঁ য'তে ত'তে গুলীয়াই মৰা ল'ৰাহঁতে কাল সলনি হ'লে ছোৱালীহঁতে কাল সলনি দে কাল সলনি হ'ল আজিকালি অসমৰ ছোৱালীয়ে খেতি বাতি নকৰে কিজানি পৰিম মই ক'লা খেতি বাতিৰ ভয়ত হোষ্টেলত আছে গৈ পথাৰত নামিছে মিয়া ল'ৰাহঁতে কাল সলনি সেইকাৰণে আমাৰ মিয়া ভাইসকলে কৈছে বাংলাদেশী মিয়াসকলে যে আমাক তোমালোকক লাগিবই আমি নগ'লে তোমালোকৰ খেতি বি নহ'ব গতিকে আমি তোমালোকৰ লগতে আছো অসমীয়া মিয়াৰ লগত আমি যুগ হমেই চৰকাৰ গঠন কৰিম সেইটোৱে কথা সেইকাৰণে আমি এইটো মানে কৈছোঁ যে পথাৰত নামিছে মিয়া আমাৰ মিয়া নাহিলে খেতি নহয় গতিকে মিয়া খেতিবলৈ হ'লে আমাৰ ছোৱালীবিলাক পথাৰলৈ নামি যাব লাগিব আৰু কি হৈছে
বিজ্ঞানৰ বলত সকলো হৈ গ'ল চাৰিওফালে বাৰুদৰ খেলা হয়। বাতৰি কাকতত পঢ়িবলৈ পাইছো য'তে ত'তে গুলীয়াই মৰা ল'ৰা হোৱা ডেকাৰ সলনি বোলে ছোৱালী হোৱা ডেকাৰ সলনি ডেকাৰ সলনি হ'ল। এনেধৰণে দেশকাল সলনি হৈছে যদিও দেশকাল সলনি হৈছে ইয়াৰ মাজতে আমাৰ ভাষা কৃষ্টি সংস্কৃতিক আমি আদৰি আমাৰ অসমীয়া জাতিটোক সবল কৰিব লাগিব আমাৰ আমি ভাৰতীয় আমি অসমৰ সন্তান কিন্তু আমি সকলো ভাৰতীয় আমি অসম তথা ভাৰত এই ভাৰত অসমৰ ভাৰতৰে অসম এক অংগ গতিকে ভাৰত তথা অসমক আমি উজ্বলাই তুলিব লাগিব গতিকে এটি গীত আপোনালোকলৈ আগবঢ়াইছোঁ ভাৰতী আমি আই অসমী ভাৰতী আমি আই অসমী জন্মদায়িনী তুমি চেনেহী জননী জন্মদায়িনী তুমি চেনেহী জননী আইতো চৰণ দুখানি ওলালো আমি শিল্পী বাহিনী ওলালো আমি শিল্পী বাহিনী অ আই অসমী তোৰে ছয় ভনী অ আই অসমী তোৰে ছয় ভনী ছয় ভনী ছয় ফালে ছয় ভনী ছয় ফালে গো সেই ছয় ভনীনো কি কি কৈছো শুনক মেঘালয় মিজোৰাম মণিপুৰ ত্ৰিপুৰা নাগালেণ্ড অৰুণাচল আমাৰ অসমীয়াৰ অসমখন মাজতে আমাৰ অসমীয়াৰ অসমখন মাজতে সেই ছয় ভনী তোৰে মৰম পাহৰি সেই ছয় ভনী তোৰে মৰম পাহৰি ধীৰে ধীৰে গ'ল আঁতৰি ধীৰে ধীৰে গ'ল আঁতৰি ধীৰে ধীৰে গ'ল আঁতৰি 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 সেই ছয় ভনী তোৰে মৰম পাহৰি ধীৰে ধীৰে গ'ল আঁতৰি অ বন্ধু ধীৰে ধীৰে গ'ল আঁতৰি